মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে বৰ্ণালী নেওগ অনলাইন এডুকেশ্যনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ লগত মই আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ভাৰতী সাহিত্য চয়নৰ প্ৰথম পাঠ বৰগীতৰ বাকী ৰৈ যোৱা প্ৰশ্নসমূহ। ৮ নম্বৰ প্ৰশ্নটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক কেয়ুৰ কংকন কৰে উৰে বনমালা লুলে মধুৰ মধু মধু ভুলে। উত্তৰটো লিখিব পৰা এনেধৰণে প্ৰসংগ উপৰোক্ত বৰগীত ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ প্ৰথম পাঠ বৰগীতৰ পৰা দিয়া হৈছে। সংগতি এই বৰগীত ফাঁকিৰ সহায়ত কবিয়ে ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গৰু চৰাই থাকোঁতে কৰা বিভিন্ন ধৰণৰ লীলা আৰু মহিমা প্ৰকাশ কৰি শ্ৰীকৃষ্ণৰ অপৰূপ চিত্ৰখন দাঙি ধৰিছে। ব্যাখ্যাত তোমালোকে এনেদৰে লিখিব পাৰা। ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপশিশুসকলৰ লগত গৰু চৰাইছে। তেওঁ শ্যামবৰণীয়া দেহ পীতবস্ত্ৰৰে শোভিত। তেওঁ বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰিছে। উদাহৰণস্বৰূপে মূৰত মৌৰা চৰাই পাখি, কান্ধত কুণ্ডল, বাহুত সোণৰ অলংকাৰ, কঁকালত কেইবাতৰপীয়া হাৰ, ভৰিত জোনোকা আৰু ডিঙিত আজানুলম্বিত বনফুলৰ মালা। সেই মালাৰ মাজত গঁথা আছে কদম গছৰ সুগন্ধি ফুল। সেই ফুলৰ সুগন্ধি বতাহত চাৰিওফালে বিয়পি পৰিছে। ফুলৰ সুগন্ধত ভুন ভুনকৈ উৰি ফুৰা ভোমোৰাবোৰ মৌৰ লোভত আহি শ্ৰীকৃষ্ণৰ ডিঙিত থকা কোমল ফুলৰ মালাত আহি পৰিছেহি। ৮ৰ খত তোমালোকক ব্যাখ্যা কৰিবলৈ দিয়া আছে। ত্ৰিভংগ ললিত হাস কৰো হৰি ভ্ৰুভাস দৰসীয়া লীলা বিলাসে। উত্তৰটো তোমালোকে এনেধৰণে লিখিব পাৰা। প্ৰসংগ উপৰোক্ত বৰগীত ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ প্ৰথম পাঠ বৰগীতৰ পৰা দিয়া হৈছে। সংগতি এই বৰগীত ফাঁকিৰ মাজেৰে কবিয়ে শ্ৰীকৃষ্ণৰ লীলা আৰু মহিমাৰ কথা প্ৰকাশ কৰিছে। ব্যাখ্যা বিষ্ণুৰূপী ভগৱান শ্ৰীকৃষ্ণৰ লীলা খেলাৰ অন্ত নাই। গোপশিশুসকলৰ লগত তেওঁ বিভিন্ন ধৰণৰ লীলা আৰু খেল ধেমালি কৰে। গোপশিশুসকলৰ লগত তেওঁ গৰু চৰাবলৈ যাওঁতে বিভিন্ন ধৰণৰ লীলা আৰম্ভ কৰিছে। গৰুবিলাকক যমুনাৰ পাৰত চৰিবলৈ দি তেওঁ কদম গছৰ তলত ত্ৰিভংগ ভংগীমাত থিয় হৈছে। হাতত তেওঁ বাঁহীটো লৈ বজাবলৈ আৰম্ভ কৰিছে। এনেকৈ ডিঙি, কঁকাল আৰু আঁঠু বেঁকা কৰি বাঁহী বজোৱাৰ সময়ত শ্ৰীকৃষ্ণৰ ৰূপৰ জিউতিত আৰু বাঁহীৰ সুমধুৰ সুৰত চাৰিও দিশত আনন্দৰ ৰোল উঠিছে। সেই সময়ত তেওঁ সুন্দৰ দুই চেলাউৰিয়ে বিভিন্ন ভংগীমা দেখুৱাই বাঁহীৰ সুৰৰ তালে তালে নাচি উঠিছে। মুখত শ্ৰীকৃষ্ণৰ অপূৰ্ব হাঁহিটি, যিটো হাঁহিত সম্পূৰ্ণ পৃথিৱী আনন্দত আত্মহাৰা হৈছে। এনেদৰে ভগৱান শ্ৰীকৃষ্ণই বিভিন্ন ধৰণৰ লীলা খেলা আৰম্ভ কৰিছে।
9 নম্বৰ প্ৰশ্নটো দিয়া আছে শংকৰদেৱৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা উত্তৰটো তোমালোকে এনেধৰণে লিখিব পাৰা মধ্যযুগীয় অসমীয়া সাহিত্যৰ মধ্যমণি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এইজনা গুৰুৱে আমাৰ বাবে সৃষ্টি কৰি থৈ গৈছে নাট ভটিমা গীত পদ আদি মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰ কৃতিসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ কাব্য হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ বলি চলন অমৃত মন্থন অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ ভক্তিতত্ত্বমূলক সংগ্ৰহ ভক্তিপতি ভক্তি ৰত্নাকৰ নিবিনৱসিদ্ধ সংবাদ অনাদি পতন 3 নম্বৰ অনুবাদমূলক ভাগৱত প্ৰথম দ্বিতীয় ষষ্ঠ অজামিল উপাখ্যান মাত্ৰ অষ্টম বলি চলন অমিত মন্থ দশম একাদশ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ 4 নম্বৰ অংকীয়া নাট প্ৰত্নীপ্ৰসাদ কালীয় দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় চিহ্নযাত্ৰাত নাটক বুলি নধৰি ধৰ্ম প্ৰচাৰৰ সূচনা কৰা এক যাত্ৰা অনুষ্ঠান বুলিহে কোৱা হয় 5 নম্বৰত গীত বৰগীত ভটিমা টুতয় আৰু চপয় 6 নম্বৰত আছে নাম প্ৰসংগ কীৰ্তন ঘোষা আৰু গুণমালা অন্তিম প্ৰশ্ন দুটা দিয়া আছে তোমালোকক ভাষা বিচাৰত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে সমাৰ্থক শব্দ লিখা অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা শব্দ লিখিব লাগে তনু মানে শৰীৰ নেত্ৰ চকু পদুম পংকজ অৰুণ সূৰ্য চৰণ ভৰি এই পাঠৰ অন্তিম প্ৰশ্নটো হৈছে আধুনিক ৰূপ লিখা ভাগ প্ৰকাশ ভ্ৰু চেলাউৰি বেত্ৰ বেত মধু ভুমুৰা দৰখীয়া মানে হৈছে দেখুৱাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ লগে লগে পাঠৰ তলত দিয়া অনুশীলনী সকলোবোৰ প্ৰশ্ন উত্তৰ দিয়া তোমালোকক হ'ল বিভিন্ন ধৰণৰ লিংক তোমালোকে ডেছক্ৰিপশ্যন বক্সতে পাবা মই ডেছক্ৰিপশ্যন বক্সত প্লেলিষ্টৰ লিংকটো এড কৰি দিম সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ